হেল্ল' বন্ধুসকল, স্বাগতম জনাই পুনৰ আহিছোঁ মোৰ ইউটিউব চেনেল RMT A to Z ইনফোলৈ। আজি লৈছোঁ আপোনালোকৰ কাৰণে আৰু এটা সুখবৰ। আজিৰ সুখবৰটো হৈছে ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা যিসকল PM কিষাণৰ হিতাধিকাৰী আছিল তেওঁলোকৰ কাৰণে আৰু এটা সুখবৰ। ইতিমধ্যে লাখ লাখ PM কিষাণৰ হিতাধিকাৰীসকলে লাভ কৰিব ধন, আৰু নতুনকৈ যিসকল হিতাধিকাৰীয়ে অনলাইন কৰিছিল তেওঁলোকেও পাব আপোনাৰ এই আঁচনিৰ ধন। বন্ধুসকল, কেনেকৈ পাব আৰু ইয়াৰ বিষয়ে সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে আপোনালোকে নিজ চকুৰে চাই লওক। তো বন্ধুসকল, ইয়াতে এটা সৰু ৰিকুৱেষ্ট, যিসকল বন্ধু বান্ধৱী মোৰ চেনেলত নতুন তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ে, যাতে এনেকুৱা আৰু ভাল ভাল ভিডিঅ' আপোনালোকে পোনপ্ৰথমে লাভ কৰে। তো বন্ধুসকল, দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ, বলক আপোনালোকে নিজ চকুৰে চাই লওক। 1 টকা কোনো দালাল, কোনো অফিচাৰ, কোনো পঞ্চায়ত কাকো 1 টকা আপোনালোকে নিদিব। আৰু মই আজিৰ সভাতে সকলোকে মই কৈ দিছোঁ যে কোনেও যাতে টকা খুজিবৰ বাবেও সাহস নকৰে। যদি কোনোবাই আমাৰ হিতাধিকাৰীসকলৰ পৰা টকা খোজে আৰু কিবা কাৰণত যদি এই কথা মোৰ দৃষ্টিগোচৰ হয়, মোৰ দেউতা মা হ'লেও মই ক্ষমা নকৰোঁ। এই কথাটো মই আজিয়ে কৈ থৈ দিছোঁ। দুখীয়া মানুহৰ টকা কোনেও খাব নোৱাৰিব। কিবা এটা যদি কৰিও থৈছিলে ক'ব আজি CM-এ হাক দিছে, টকা দিলেও বিপদ হ'ব, টকা ল'লেও বিপদ হ'ব। গতিকে আমি আৰু এইবিলাক দিয়া থোৱা নকৰোঁ, আমাক বেয়া পাব নালাগে। তেতিয়া ক'ব যে ভৱিষ্যতে তহঁতি আঁচনি নাপাব। ভৱিষ্যতেও আঁচনি পোৱাৰ দায়িত্ব মোৰ হয়, সেই দায়িত্ব মই লৈছোঁ। কোনো দালালে আমাৰ চৰকাৰৰ দিনত আঁচনি দিব নোৱাৰে। আমাৰ চৰকাৰৰ দিনত আঁচনি নিয়মত হ'ব, আঁচনি নিয়মত পাব। শ্ৰদ্ধাৰ ৰাইজ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক কি দিছে? তেখেতে কৃষক সন্মান নিধি, ক্ষুদ্ৰ চাহ খেতিয়কে হওক, ধান খেতিয়কে হওক, যোনে নিজৰ মাটিত খেতি কৰে তেওঁলোকৰ বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৃষক সন্মান নিধিৰ ব্যৱস্থা কৰিছে। অসমত আমাৰ 27 লাখ কৃষক আছে, কিন্তু আমাৰ মাজত সচেতনতাৰ অভাৱ হোৱা কাৰণে আমি এতিয়াও 27 লাখ কৃষকক এই সুবিধা আমি দিব পৰা নাই। সেইবাবে যাৰ নিজৰ মাটিত খেতি কৰে, যাৰ নিজৰ মাটি আছে, যি খেতিয়ে নকৰক কিয়, লাগিলে চাহ খেতিয়ে কৰক, লাগিলে ধান খেতিয়ে কৰক, আপোনালোকে যেন কৃষক সন্মান নিধিত আবেদন কৰে। কাৰণ এই বছৰ আমি মাত্ৰ এই কিস্তিত 7 লাখ মানুহক দিব পাৰিম। আৰু আমাৰ কিন্তু মোদী ডাঙৰীয়াই মোক কৈছে যে তুমি 27 লাখ পৰিয়ালক দিয়াৰ ব্যৱস্থা কৰিব লাগে। কিন্তু আমি সেই ধৰণে আবেদন নোপোৱা বাবে বা যি আবেদন পাওঁ খেতি নকৰা মানুহৰ পৰা পাওঁ কাৰণে আমি এই পুঁজি মুকলি কৰি দিব পৰা নাই। এই ক্ষেত্ৰত আমাৰ ৰাজনৈতিক কৰ্মীসকলক আৰু আমাৰ সমাজৰ আগশাৰীৰ লোকসকলক মই অনুৰোধ কৰিম, যাতে আমাৰ দুখীয়া নিচলা প্ৰত্যেকজন মানুহে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ পুঁজি পায়, তাৰ বাবে যেন সকলোৱে তেওঁলোকক সহযোগিতা কৰে। কেনেকৈ পাব লাগে, কেনেকৈ কৰিব লাগে, মাজে সময়ে আমি বাতৰি কাকতত বিজ্ঞাপন দি থাকোঁ। ইয়াত একেবাৰে সহজ নিয়ম। মোৰ নিজৰ মাটি বুলি প্ৰমাণটো হৈ যোৱাৰ পিছত লগে লগে আমি কৃষক সন্মান নিধিৰ পুঁজি পাই থাকিম।